যোৰহাট জিলা ৰেচম বিভাগৰ সৌজন্যত যোৰহাট জিলা দিৱস উপলক্ষে 30 জুন 2023 তাৰিখে পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী ৰেচম পাম তিতাবৰত এখনি এৰী সূতা কটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তিনিদিনীয়াকৈ উদযাপন কৰা যোৰহাট জিলা দিৱসৰ অংশস্বৰূপে এৰী সূতা কটা কাটনিসকলক উৎসাহিত কৰিবৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শ্ৰীযুত সঞ্জিত কুমাৰ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে যোৰহাট জিলাৰ ৰেচম সঞ্চালিকা শ্ৰীযুতা দীপাঞ্জলি দাস ডাঙৰীয়ানীয়ে। এই প্ৰতিযোগিতাত সন্মানীয় বিচাৰক হিচাপে উপস্থিত থাকে তিতাবৰ মহকুমাৰ ৰেচম অধীক্ষক শ্ৰীযুত দীনেশ গগৈ, যোৰহাট জিলাৰ ৰেচম সম্প্ৰসাৰণ বিষয়া শ্ৰীযুত হীৰেণ সোণোৱাল, তিতাবৰ পামৰ সমূহ কৰ্মচাৰীৰ লগতে যোৰহাট ৰেচম বিভাগৰ কৰ্মচাৰীসকল আৰু তিতাবৰ মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা ৰেচম পলুপালক ও কাটনিসকল উপস্থিত থাকে। পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই অভিনৱ এৰী সূতা কটা প্ৰতিযোগিতাখনি যোৰহাট জিলাৰ ৰেচম বিভাগৰ বিভাগীয় আলোচনাত যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি তিতাবৰ চৰকাৰী ৰেচম পামত বিভাগৰ নিজা উদ্যোগত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তিতাবৰ মহকুমাৰ ৰেচম চক্ৰসমূহৰ অন্তৰ্গত ৰেচম খেতিয়কসকলৰ ভিতৰৰ পৰা বাছি 20 গৰাকী এৰী সূতা কটা কাটনিক এই প্ৰতিযোগিতাখনলৈ নিমন্ত্ৰণ কৰা হৈছিল। যোৰহাট জিলাৰ ৰেচম বিভাগৰ সম্পূৰ্ণ নিজা উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত উদ্দেশ্য ব্যাখ্যা কৰে চৰকাৰী ৰেচম পাম তিতাবৰৰ পৰিচালক শ্ৰী জনাৰ্দন বৰুৱাই। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কাটনিসকলে অতি আনন্দৰে গীত মাতেৰে প্ৰতিযোগিতাখনি মুখৰিত আৰু সুন্দৰ কৰি তুলিলে। প্ৰতিযোগিতাখনিৰ অন্তত বিচাৰকসকলৰ নিৰ্বাচনত 3 গৰাকী কাটনিলৈ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু লগতে অন্য 3 গৰাকীলৈ উদগনিমূলক বঁটা আগবঢ়োৱা হয়। প্ৰথম পুৰস্কাৰ পায় শ্ৰীমতী অনন্তা বৰুৱা, দ্বিতীয় পুৰস্কাৰ শ্ৰীমতী মধুবালা গগৈ, তৃতীয় পুৰস্কাৰ লাভ কৰে ৰীনা কছাৰীয়ে আৰু উদগনিমূলক ক্ৰমে জেতুকী শইকীয়া, কল্পনা কছাৰী আৰু ৰুণু ফুকনলৈ আগবঢ়োৱা হয়। বঁটা বিতৰণিৰ অন্তত তিতাবৰ মহকুমাৰ ৰেচম অধীক্ষক আৰু যোৰহাট জিলাৰ ৰেচম বিভাগৰ সহসঞ্চালিকা শ্ৰীমতী দীপাঞ্জলি দাস ডাঙৰীয়ানীয়ে কাটনিসকল তথা উপস্থিত ৰাইজলৈ তেওঁলোকৰ ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে চৰকাৰী ৰেচম পাম তিতাবৰৰ পৰিচালকে শলাগৰ শৰাই আগবঢ়াই প্ৰতিযোগিতাখনৰ অন্ত পেলায়। ৰেচমৰ লগত জড়িত প্ৰতিটো অনুষ্ঠান, NGO এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহলৈ আমি এই ভিডিঅ'টোৰ দ্বাৰা অনুৰোধ জনাম যে ৰেচম খেতিয়কসকল তথা কাটনিসকলক উদ্বুদ্ধ কৰিবলৈ বা উদগনি জনাবৰ কাৰণে এনেধৰণৰ অনুষ্ঠান বা প্ৰতিযোগিতা পাতি আমাৰ এৰী সূতা কটা কাটনিসকল উদ্বুদ্ধ কৰক, লগতে উঠি অহা প্ৰজন্মক এক নতুন দিশ দেখাওক। ধন্যবাদ। চেৰি ষ্টৰী।